নমস্কাৰ ভিডিঅ'টো চাই থকা সমূহ দৰ্শকক স্বাগতম জনাইছোঁ। আমাৰ সকলোৱে আজি মানে একদম এটা সৌভাগ্য বুলি ক'ব লাগিব। আজি আমি চাগে কিবা বহুত ডাঙৰ যোৱা জনমত চাগে বহুত পুণ্য কৰি থৈছিলোঁ কাৰণে আজি আমাৰ এইকণ আপোনালোকক দেখাম। আমি পিছত ভিডিঅ'টো অকণ শেষলৈ দেখাই আছোঁ। সেইখন সুখ আমি আজি পাবলৈ সক্ষম হৈছে। আমি বৰ্তমান আছোঁ আমাৰ শ্ৰী শ্ৰী নীল গোবিন্দ সত্ৰৰ কাষতে থকা কামদেৱ ভৱনত। আমাৰ অহা 30 নৱেম্বৰ তাৰিখে কামদাল মহিলা সমিতি তথা যুৱ সংঘ আৰু মহাৰথী শিল্পী সমাজৰ উদ্যোগত আমি শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা উদযাপন কৰিব গৈ আছোঁ। আমাৰ লগত আমাৰ সমূহ সদস্য আছে। এয়া গৌৰৱ উজ্জ্বল বৰা আছে, কংসৰ চৰিত্ৰ গাইছে তেখেতে, এয়া স্ক্ৰিপ্ট পঢ়ি আছে। আমাৰ সেয়া মৌ আছে, তাই দৈৱকী চৰিত্ৰ, চিন্তাত পৰি গৈছে দৈৱকী। আমাৰ দেৱাংগদা সেয়া আৰু আছে প্ৰান্তিক। এয়া আমাৰ দত্তদা বসুদেৱ চৰিত্ৰ অভিনয় কৰিছে। আমাৰ এফালে কবিৰঞ্জন দত্ত, আপোনালোকে চিনি পায়, মৰমৰ উন্মু। আমাৰ গীত গুঞ্জন দত্ত বায়ন আৰু আমাৰ ৰকষ্টাৰ সেয়া ৰকষ্টাৰ বুলি ক'লে গোটেই অসম বিখ্যাত অনুপম। আমাৰ সেয়া চক্ৰৱৰ্তী নহ'লেও আমাৰ শইকীয়া। বাকী মানে কি হ'ল, আমি সকলো ইয়াত আখৰা কৰিবলৈ আহিছিলোঁ। আমি সত্ৰলৈ সোমালোঁ, তাত আমাৰ বৰ্তা আৰু বয়োজ্যেষ্ঠসকলে ভাগৱত শেষ কৰি তাতে বহি আছিলে। আমি তেখেতলোকক ক'লোঁ যে অকণমান খোলটো লৈ কিবা এটা আওৰাই দিয়ক। তেখেতলোকে অকণমান বিলাপ গাই আছিলে, বোলো আমি অকণমান সহযোগ কৰোঁ। বাকী কি কৰি আছিলোঁ, এই আমাৰ মাজত সমুদ্ৰ শইকীয়া উপস্থিত হৈছেহি। এয়া দেখিছে আপোনালোকে। আমি তেখেতলোকক ক'লোঁ যে আপোনালোকে অকণমান খোলটো লৈ কিবা এটা আমাক শিকাই দিয়ক বা দেখাই দিয়ক। তেওঁলোকে আমাক সেই বিলাপৰ পৰা আৰম্ভ কৰি পুৰণি কলীয়া যিসমূহ হৰিনাম সেইসমূহ গাই দিলে। আমিও মানে অতিকে আনন্দ লাভ কৰিলোঁ বা ফূৰ্তি কৰিলোঁ। কি কৰিলোঁ আপোনালোকৰ ভিডিঅ'টোৰ এতিয়াৰ পৰা আমি দেখাই আছোঁ।
দেখিলে আমি কিদৰে আজি আনন্দ কৰিলোঁ সকলোৱে সঁচাকৈ মানে ক'বলৈ ভাষা নাই আমাৰ এই বয়োজ্যেষ্ঠসকলৰ লগত বহি আমি যি অকণমান হৰিনাম গালোঁ প্ৰভুৰ ভগৱন্তৰ যি আমি অকণ গুণানুকীৰ্তন কৰিলোঁ সেয়া সঁচাকৈ মানে ক'বলৈ ভাষা নাইকিয়া হৈ গৈছে আমাৰ মাজত মানে প্ৰান্তিক তোমাৰ কেনেকুৱা লাগিলে আগৰ দিনৰ পুণ্য ফল চাগে যিহেতু যথেষ্ট আমাৰ টিমত ল'ৰা আছে সকলোবিলাক আহিছিলে কিন্তু প্ৰায় অখৰা ক্ষেত্ৰত গুচি যাবলগীয়া আছিলে বিভিন্ন কামৰ ক্ষেত্ৰত কিন্তু আমি অকল 5জন নে 4জন থাকি গ'লোঁ কিন্তু আমি নিজে ভাবিছোঁ কাৰণ এনেকৈ আমাৰ বৰ্তাহঁতক কেতিয়াও দেখা নাছিলোঁ বৰ্তা ককা যথেষ্ট আছে আমাৰ প্ৰভু আছে কিন্তু আমি আজিলৈকে এনেকুৱা পৰিস্থিতি দেখা নাছিলোঁ কি মন গ'ল নাজানো এষাৰ এনে কৈছিলোঁ তেখেতলোকে আমি জাষ্ট কৈছিলোঁ যে আপোনালোকে অকণমান বৰ্তা খোল তোলক অকণমান কিবা হৰিনাম এভাগ গাওক আমিও অকণমান আপোনালোকৰ লগত সহযোগ কৰোঁ তেখেতলোকে খোল লৈ যি সুন্দৰভাৱে আমাৰ লগত সহযোগ কৰিলে সঁচাকৈ ভাল লাগিলে আৰু সকলোকে পুনৰবাৰ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টো চাই থকাৰ বাবে ইমানখিনিলৈকে আৰু মহাৰতী শিল্পী সমাজৰ পৰা আপোনালোকক জনাওঁ যে অহা 30 তাৰিখে আমাৰ কামদিয়াল ৰংতলীত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা আছে কামদিয়াল মহিলা সমিতি কামদিয়াল যুৱ সংঘ আৰু মহাৰতী শিল্পী সমাজৰ দ্বাৰা আমি এই ৰাসভাগ উদযাপন কৰিবলৈ গৈ আছোঁ গতিকে সমূহ ভক্তবান ৰাইজক আমি উক্ত দিনটোত সাদৰেৰে স্বাগতম জনাইছোঁ ধন্যবাদ